নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো দেখিবলৈ পালে যে মই শিলিগুৰি গৈছিলোঁ আমি প্ৰগ্ৰেমৰ কাৰণে। তাৰ প্ৰথম দিনটো আমি কেনেদৰে কটালোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ বিচাৰিলোঁ। এতিয়া দ্বিতীয় দিনটোৰ পৰিৱেশ মই ৰাতিপুৱাৰ পৰা যিমানখিনি পাৰোঁ সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। এনেই সেউজীয়া পৰিৱেশ, তাতে আকৌ বৰষুণৰ বতৰ, কি সুন্দৰ লাগিছে পৰিৱেশটো। আপোনালোকে ভালদৰে এবাৰ চাওকচোন। এইটো আমাৰ ৰুমৰ যিটো বেক চাইড আছে, বেক চাইডটোৰ পৰিৱেশ হয়। ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰ পাছত ব'লকচোন আমি যাওঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। এতিয়া আমি ব্ৰেকফাষ্ট কৰাৰ পাছত এতিয়া আমি ফুৰিবলৈ যাম চব। মানে কাইলৈ যিটো পাৰ্টি আছে, মানে ইভেণ্টৰ ফালৰ পৰা এটা দিন পাৰ্টি কৰিবৰ কাৰণে পাৰ্টি দিয়ে তেওঁলোকৰ ফালৰ পৰা। সেইকাৰণে মানে ড্ৰেছ এটা মানে হেৰি কৰিছে, চিলেক্ট কৰিছে, চবেই ব্লেক ড্ৰেছ পিন্ধিব লাগিব। আগতীয়াকৈ আমি যিহেতু গম নাপাওঁ আগতীয়াকৈ ড্ৰেছ কি পিন্ধিব লাগিব, কি কৰিব লাগিব, একো কোৱা নাছিলে যে, সেইকাৰণে আমি লৈও অহা নাই। আৰু এতিয়া আমি কৈছে ইয়াতে বহুত ধুনীয়া বজাৰ আছে বোলে দুখন, এখন আছে কিবা মাল বজাৰ বুলি, এখন আছে মইনা বজাৰ বুলি। তো সেইকাৰণে এতিয়া যাওঁ, আমি কোনখনলৈ যাওঁ এতিয়ালৈকে গম পোৱা নাই। প্ৰিন্সে কৈছে দুইখনেই ভাল বুলি। তো এতিয়া আমি যাবলৈ ওলাইছোঁ। বাকী কোনখনত কেনেকুৱা কি আছে বজাৰত, সেইখিনিও যিমানখিনিলৈকে পাৰোঁ সেইখিনিলৈকে দেখাই যাম। বাকী ওলাইছোঁ আৰু আমি। ওলাইছা? থেংক ইউ। এতিয়া আমি ক'ত গৈ আছোঁ বা? আমি গৈ আছোঁ মইনা বজাৰ। মইনা বজাৰ আমি কেলৈ গৈ আছোঁ? মাৰ্কেট কৰিবলৈ গৈ আছোঁ। এটা কথা মই আপোনালোকক নকৈ নোৱাৰিলোঁ। আমি যিখন টমটমত গৈ আছিলোঁ আমি বজাৰ কৰিবৰ কাৰণে, টমটমৰ দাদাজনক মানে মোৰ নাম্বাৰটোৰ পৰা বুক কৰা হৈছিলে। তাৰপাছতে দাদাজনে এতিয়াও মানে মোক ফোন কৰি খবৰ লৈ থাকে দেই। বজাৰখিনি কৰি আৰু কৰিলোঁ বজাৰ। আমাৰ বজাৰ বাইদেউ চাইদেউ চিটি বজাৰ মেট্ৰ' দেই। ইয়াত এখন মানে কি হয়, আমি ইমান চিনি নাপাওঁ ন, লোকেল মাৰ্কেটলৈ গ'লোঁ, লৈ গ'ল আমাক টমটমৰ দাদাকেইজনে। তাতে মানে নাই কাপোৰ চাপোৰ, একদম ভাল কাপোৰ নাই, আৰু পচন্দো হোৱা নাই কাপোৰখিনি, বেয়াও আছিলে আৰু মানে চাইজো নাছিলে তেনেকুৱা, কিবা অকণমান খেলিমেলি আছিলে। সেইকাৰণে ইয়াতে মল এটা আছিলে ওচৰত, মলটোলৈ গুচি আহিলোঁ। দেখাও নাছিলোঁ বাৰু যাওঁতে মলটো। তাৰপৰা ইয়াতে বজাৰ চজাৰ কৰিলোঁ, কৰি মেলি এতিয়া আৰু ওলাইছোঁ। বাকী আৰু ওপৰত কৰি আছে বজাৰ। আৰু ইয়াৰ যে শ্বপিং মলৰ যোনবিলাক এমপ্লয় থাকে বহুত কিবা হয়, একদম আপুনি বস্তু এটা চাবগৈ নোৱাৰোৱে, পিছে লগালগ যাবই বস্তু এটা চোৱাৰ লগে লগে যায়। নাজানো কি চুৰ কৰিম বুলি ভাবে নেকি নাজানো, আৰু শুনি আছে যদি মোক খুব পিটিব ধৰিব। ফাইনেলি আমাৰ বজাৰ কৰি হ'ল ন? কেনেকুৱা হ'ল বজাৰ কৰোঁতে? কেনেকুৱা হ'ল বজাৰ? বৰ বিশেষ বেয়া নালাগিলে বাৰু, বজাৰটো ভালেই লাগিলে। যিহেতু আমি মলত বজাৰ কৰিলোঁ। তাৰপাছতে প্ৰথমতে যে গৈ পেলাই যে বস্তু নাপালোঁ ন? নাপালোঁ। ভালেই লাগিলে বাৰু, খালি ভোকো লাগিছে আৰু এতিয়া লাগিছে, টাইমো হৈ আহিছে। চবৰ হুলস্থুল ভোক লগাৰ কাৰণে খানা নাপাম বুলি চবেই হুলস্থুল লগাইছে। আৰু এইটো খোৱা নহ'ল আকৌ। ইয়াতো একো এটা খবৰ কৰিলোঁ, চাহ খোৱাৰ কথা আছিলে। ফাইনেলি আমি পালোহি দেই, টমটমত একদম 2-1.5 ঘণ্টামান অহা যোৱা কৰি আমি পালোহি। মজুল লাগিব নেকি? মজুল আৰু কি কি আছে বাইদেউ? নহয় নহয়, আপুনি মানে মজুল আৰু ঘিউটো ঘিউ আহিছে আৰু মজুল এইটো মানে একদম পুৰা পিয়ৰটো আহিছে ন?
আচ্ছা আৰু বজাৰ কি কৰিলে সেইটো দেখা দিম আমি ঠিক আছে সকলো ভোকত আছে যে সেইকাৰণে কোনেও মাতেই মতা নাই দেখিছেনে চব খোৱাত ব্যস্ত যেনে তেনে আহি পাইছোঁ সিমানে 20 মিনিট 15 মিনিটমান সময়হে থাকিলে মাত্ৰ খাই আছোঁ আজি আমি এতিয়া ভাত পানী খাই আমি অকণমান ৰেষ্ট ল'ম আৰু ৰেষ্ট ল'ম বুলি মানে ভাবিছোঁ আৰু ভাগৰো যথেষ্টখিনি লাগিছে এয়া বৰষুণ দি আছে এতিয়া বৰষুণৰ বতৰ এয়া চাওকচোন ষ্টাৰ্টিং আজি মই বাৰু ৰুটিয়ে খাইছোঁ বাকী এয়া ৰাজীৱ কৈ দিয়া কিবা এটা যেনে তেনে পাইছোঁহি আৰু কৈ দিয়া কল্যাণ খাবলৈ পাইছোঁ বাট বহুত দেৰিকৈ আহিলে চাগে সেইকাৰণে কম পাইছোঁ ঠিক আছে এতিয়া আমি মানে ডিনাৰ কৰিলোঁ কৰি মেলি আহি এতিয়া ৰুম পাইছোঁহি মানে তথাপিও ভাইটি এজন আছে মোৰ লগত এতিয়া ডিজাইনাৰ হয় বহুত ভাল কাম কৰি আছে আৰু ভাইটি আৰু মোৰ মানে বহুত ডাঙৰ এটা কি ক'ম এতিয়া মিছ আণ্ডাৰষ্টেণ্ডিং এটা আছিলে বাৰু বাট আজি পূৰা ফুল মানে ভাইটিয়ে কৈছে যে ক্লিয়াৰ হৈ গ'ল কমপ্লিট ক্লিয়াৰ হৈ গ'ল বা মোৰো অকণ ভুল বুজাবুজি আছিলে মোৰো আছিলে বাৰু আমাৰ দুইজনৰে ভুল বুজাবুজিৰ মাজত সেইটো হৈছিলে তথাপিও আজি কমপ্লিট ক্লিয়াৰ হৈ গ'ল আৰু হয়তো মোৰ মোৰ ফ্ৰেণ্ড লিষ্টত থকা চিনি পাবও পাৰা তোমালোকে আৰু ভাইটিয়ে খুব ভাল কাম কৰি আছে তোমালোকে যাক লাগে বা আমাৰ কণ্টেক্ট কৰিব পাৰা ভাইটিৰ লগত মই কল্যাণ লেখাৰো হয় হয়তো চিনি পাব পাৰে কিছুমানে নাপাব পাৰে বহুত ডাঙৰ ডিজাইনাৰ বুলি নিজকে নাভাবোঁ সৰু সুৰা কিবাকিবি কাম কৰিছোঁ ডিজাইনিং ক্ষেত্ৰত আৰু মেকআপৰো অলপ চলপ কাম কৰোঁ নাজানোকৈ কৰোঁ শিকিছোঁ তথাপিও কৰি আছোঁ সেইটোৱে আৰু বিশেষকৈ আপোনালোকে ড্ৰেছৰ ক্ষেত্ৰত যদি বিৰাট ডাঙৰ প্ৰয়োজন হয় দেন কণ্টেক্ট কৰিব পাৰে কল্যাণ লেখাৰো আপোনালোকে ফেচবুকত চালেও পাব আৰু যদি কাৰোবাক লাগে কি কয় আমাৰ মেকআপ আৰ্টিষ্টৰো প্ৰয়োজন হৈ থাকে ন যদি লাগে তেতিয়া মোক এবাৰ মোৰ চিনাকিখিনিয়ে মোক এবাৰ কণ্টেক্টটো কৰিলেও হ'ব মই কল্যাণৰ নাম্বাৰটো দি দিম বাকী খুব ভাল হয় আমাৰ যিখিনি মানে এইটো কাৰণে ভাল লাগিছে আৰু মোৰ মানে এইটো বেয়া লাগে যে যদি কাৰোবাৰ লগত ভুল বুজাবুজি কেতিয়াবা হয় সময়ৰ কাৰণে বা কিছুমান চিটুৱেশ্যনৰ লগত লাগি এনেকুৱা মানে চিটুৱেশ্যন কিছুমান ক্ৰিয়েট হৈ যায় সেইটো একদম কিছুমানে ভাবে নৰ্মেল বুলি মই যেতিয়া সেই ভুল বুজাবুজি হোৱা মানুহজনক আকৌ লগ পাওঁ মই মানে নিজৰ ভুলটো মানে মোৰ বেছি বেয়া লাগে সেইটো আজি মই যেতিয়া লগ পালোঁ কল্যাণক মই গম পোৱা নাছিলোঁ যে কল্যাণ সেইজনেই কল্যাণ বুলি যেতিয়া আমাৰ ভুল বুজাবুজি এটা হৈ আছিলে তাৰপাছতে মই আজি বেয়া লাগিলে কথাটো শুনি তাৰপাছতে এতিয়া আমাৰ যিখিনি ভুল বুজাবুজি আছিলে মানে সেইখিনি কমপ্লিট মানে একদম ক্লিয়াৰ হৈ গ'ল আৰু কল্যাণে নিজেও কৈছে বা মই তোমাৰ লগত থাকিম যেতিয়াই হওক আৰু মই কৈছোঁ কল্যাণ হয়তো মোতকৈ সৰু হ'ব পাৰে নাজানো বাৰু কিন্তু ডাঙৰো হ'ব পাৰে সেইটোও নাজানো কিন্তু মানে বাকী আমি থাকিম আৰু একেলগতে থাকি ভাল লাগিলে আজি ভিডিঅ'টো ইমানতে কমপ্লিট কৰিছোঁ আৰু কল্যাণে কৈছে যে আজিৰ পৰা বোলে মই আৰু মোৰ হাজবেণ্ড কল্যাণৰ পাৰ্মানেণ্ট ভিনদেউ বা আৰু ভিনদেউ বোলে পাৰ্মানেণ্ট বা আৰু ভিনদেউ হয় তেতিয়াতো আৰু ভাল লাগে ন যেতিয়া যাৰ লগত ভুল বুজাবুজি হয় তেওঁলোকে নিজৰ ভুল আমাৰ দুইজনৰে মিছ আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ হ'ল প্লাছ নিজৰ পাৰ্মানেণ্ট বা আৰু ভিনদেউ বুলি কৈছে যেতিয়া বছ হৈ যাব अच्छा सुनो मेकअप आर्टिस्ट को शो होगा ना उसको अच्छा आपको भी तो मेकअप करना पड़ेगा हे भगवान
এতিয়া ৰাতি কমচে কম মানে 12:30মান বাজি গ'ল। বাজি যোৱাৰ পিছত আহিছে কি চবৰ ৰুমত মানে নক কৰিছে, কৰিলে কৈছে যে মানে কি কৰিব লাগে, চব ওলাব লাগে, মানে ড্ৰেছ কৰি মেলি ওলাব লাগে, তলত শ্বুট হ'ব। এতিয়া চবেই গম পোৱা নাই, চবেই ওলাই আছে, তাক মানে কৰি আছে কি এইটো প্ৰেংক কল কৰি, প্ৰেংক মানে ভিডিঅ' এটা প্ৰেংক ভিডিঅ' বনাই আছে। ফটোগ্ৰাফাৰক ক'লো বিদ্যুৎ এইটো কি কৰি আছিলা তোমালোকে? মানে এনেই আমি কণ্টেক্ট কৰিছোঁ, ফটোগ্ৰাফাৰক কৈছোঁ নাইট শ্বুট হ'ব, তোমালোকে ফৰ্মেল ড্ৰেছ পিন্ধি আহিব লাগিব, তাতে একদম ফৰ্মেল হ'ব লাগিব, চিলোৱা পেণ্ট চাৰ্ট হ'ব লাগিব। পিন্ধিছে বে এইকেইদিন কোনোবা কোনোবাই পিন্ধিছে, মই দেখিছে। অঁ তো মডেল আছে, সিহঁতক খুব গৈছে, দেখক মুখত কিবা কিবি লগাই হৈছে, সিহঁতক ক'লো তোমালোকে ফৰ্মেল ড্ৰেছত আহিব লাগিব, এটা পেণ্ট পিন্ধি এইটো নহয় বাৰু, জিন্স ফৰ্মেল পিন্ধি আহিছে। এ ভগৱান। বাকী অলপমান ইয়াকে ওলাব দিব লাগিছিলে। अच्छा लगा